নমস্কাৰ। ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম তুমি হোৱা এপাহি ফুল। মানুহে ফুলনি কিয় সজায়? ড্ৰয়িং ৰুমত ফুল, ফটো, পেইণ্টিং ৰাখে মনটো ভাল লাগিবলৈ। তুমি নিজকে গঢ় দিয়া, মধুৰ সুমধুৰ কথা কোৱা, পৰচৰ্চাৰ পৰা আঁতৰি থাকা। তোমাৰ মুখৰ পৰা মানৱ প্ৰেমৰ বাণী নিৰ্গত হ'বলৈ দিয়া। দুখীয়া মুমূৰ্ষুজনলৈ পঠোৱা অভয় বাণী। অনুন্নতক উন্নত কৰিবলৈ, উন্নতজনক উচ্চতাৰ শিখৰত আৰোহিবলৈ পথ দেখুৱাই উৎসাহমূলক বাণীৰে মন প্ৰাণ উথলাই দিয়া। দেখিবা তোমাক লগ পাবলৈ নিচিগা সোঁত বব। অতি ব্যস্তজনেও তোমাৰ এষাৰিৰ বাবে সময় ৰাখিব। পাৰিলেতো তোমাক ফুলনি বা ড্ৰয়িং ৰুমত ৰাখি থ'ব। ধন্যবাদ।